Hello guys, good morning, welcome back to my YouTube channel. Namaskar, মই আপোনাক সকলোকে মোৰ YouTube channel পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ নৱবৰ্ষ বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকৰ 2023 চনটো কেনেকুৱা গ'ল ক'ব। মোৰতো বহুত ভাল গ'ল বেয়াও গ'ল, ভাল বেয়া মাজতে। আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু আজি যাম আমি ফুৰিবৰ কাৰণে, ক'ত যাম ভালকৈ নাজানো, ছাৰে লৈ যাম বুলি কৈছে। তো চাই দিব ভিডিঅ'টো। নতুন বছৰ বুলি এগছি চাকি জ্বলালোঁ। মই এতিয়া ওলাই মেলি আহিলোঁ। ছাৰে মোক নিব আহিছে, যিহেতু মই ছাৰহঁতৰ লগত যাম আৰু বৌহেঁতো ঘৰত আছে। এতিয়া গৈ আছোঁ ছাৰহঁতৰ ঘৰলৈ। তাৰপিছত আমি গোটেইকেইটাই যাম আজি চৰাইদেউলৈ। আপোনালোকক কোৱা নাছিলোঁ ক'লৈ যাম, কিন্তু এতিয়া ছাৰে ক'লে যে চৰাইদেউলৈকে যাম, যিহেতু পোৱালীজনী ইমান গা ভাল পোৱা নাই, সেইকাৰণে ওচৰলৈকে যাম বুলি কৈছে। এতিয়া আমি তেল অলপ ভৰাই লৈছোঁ, যিহেতু তেলটো মেইন ন। চাই থাকিব। এতিয়া যাম চিধা ছাৰহঁতৰ ঘৰলৈ। এতিয়া মই আহিলোঁ ছাৰহঁতৰ ঘৰ আৰু পোৱালীজনী গা ভালকৈ পোৱা নাই। কালিৰ পৰা অলপ ভাল পাইছে। এতিয়া বৌ ওলাই আছে আৰু বৌ ওলাইছে কাৰণে মই পোৱালীজনীক ধৰি দিছোঁ। চক ইমান ধুনীয়াকৈ চাই আছে। পোৱালীজনী যে অকণ মানুহ আমনি নকৰে, আপুনি অচিনাকি মানুহক মাতিলেও গুচি যাব, এনেকুৱা টাইপৰ। A few moments later. আমি আহি পালোহি। এডোখৰ গাড়ী নিব নোৱাৰি, গাড়ী ইয়াতে থৈ গৈছোঁ আমি। এডোখৰ এতিয়া খোজকাঢ়ি যাব লাগিব, বেছিখন নহয়। মই এতিয়া ওলাই আছে, এইখনৰ পৰা খোজ মাৰি 5 মিনিটমান লাগিব খোজকাঢ়ি যাওঁ। আৰু ইয়াত চৰাইদেউ মহোৎসৱ হ'ব 5, 6, 7 তিনিদিন। বহুত ডাঙৰকৈ পেণ্ডেল দিছে। আৰু আপোনালোকো যদি আহিম বুলি ভাবি আছে তেনেহ'লে 5, 6, 7 তিনিদিন আহিব, ধুনীয়াকৈ চাব, এনজয় কৰিব। আৰু আমি এতিয়া সোমাই আহিলোঁ। ছাৰে টিকেট কাটিব গৈছে, আমি আগতে সোমাই আহিলোঁ। আৰু ইয়াত ধুনীয়াকৈ হেৰিখিনি দিয়া হৈছে, হিন্দী, ইংলিছ আৰু আছামিজত ধুনীয়াকৈ এইখিনি দি থোৱা আছে। যিহেতু আহোম স্বৰ্গদেউসকলে ৰাজধানী হিচাপে চৰাইদেউত তেওঁলোক আছিলে, আৰু তেওঁলোকৰ মৃত্যুৰ পিছত অলংকাৰ যোনবোৰ ৰাজকীয় যোনবোৰ সামগ্ৰী এই মৈদামতে ৰখা হৈছিল, তেওঁলোকৰ মৃতদেহৰ লগতে চব সামগ্ৰী ইয়াতে পুতি থোৱা হৈছিল। এইখিনি কথাই দিয়া হৈছে। যোনসকলে অসমীয়া বা হিন্দী নাজানে তেওঁলোকে ইংলিছ এনেকৈ পঢ়িব পাৰিব। আৰু এতিয়া মই ইমান ভালকৈ নাজানো, যদি আপোনালোকে জানে তেনেহ'লে মোক ক'ব। আৰু কিবা যদি ভুল হৈছে তেনেহ'লে প্লিজ বেয়াকৈ নক'ব, ভালকৈ মোক আপোনালোকে বুজাই মেলি ক'ব। আৰু এতিয়া আমি যাওঁ ওপৰৰ ফালে। ডাঙৰ যোনটো মৈদাম তাত আছে, আগলৈ আছে। এতিয়া আমি আহি আছোঁ আৰু ইটো ছাইডে আছে, আমি অকল এটা ছাইডেহে আহিছোঁ, কাৰণ গোটেইখিনি চাবলৈ হ'লে আমাৰ ইমান টাইমো নহ'ব। আৰু আমাৰ ভৰি এইডোখৰ হওঁতে আমাৰ ভৰি বিষাই মেলি অৱস্থা নাইকিয়া হ'ল, আৰু যাব আছে। আৰু এখন বহুত ধুনীয়াকৈ এখন বাঁহৰ ব্ৰিজ বনাই দিছে। এখন বনাই আছে, এতিয়ালৈকে পোৱা নাই। আৰু আগতে যেতিয়া আহিছিলোঁ তেতিয়া এনেকুৱা ষ্টেপ বনাই দিয়া নাছিলে, খটখটি বনাই দিয়া নাছিলে। এতিয়া বহুতখিনিয়ে উন্নত কৰি দিলে। মই বহুত দিনতে অহা বাৰু। আগতে যেতিয়া আহিছিলোঁ তেতিয়া সৰু ৰাস্তা আছিল, যেনেকৈ পথাৰলৈ যেনেকৈ যাওঁ ৰাস্তা সৰু সৰু যে তেনেকৈ আছিলে। এতিয়াতো খটখটি বনাই দিলে, ৰাইজৰ কাৰণে সুবিধা হৈছে। আৰু ইয়াত বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। যোনসকল ইয়াত চাব আহিছে তেওঁলোকক ভিতৰলৈ একো খোৱা বস্তু নিব দিয়া নাই, আৰু যোনবোৰ বাকলি চাকলি এইবোৰ একো পেলাব দিয়া নাই। আৰু যদি কেনেবাকৈ যদি আপোনালোকে মনে মনে নিয়েছেও তেনেহ'লে ফাইন লৈছে। তো পৰাপক্ষত আপোনালোকে নানিলে ভাল হ'ব। ধুনীয়াকৈ চাই মেলি আপোনালোকে বাহিৰত কিবা এটা খাই ল'ব পাৰিব। আৰু এতিয়া আমি বহুত ডখৰে আহিলোঁ, ভাগৰো লাগিছে আৰু যাব আছেই। আপোনালোকক কিন্তু মই নানিবলৈ কৈছোঁ, আমি আনিছিলোঁ কমলা আৰু বগৰী আনিছিলোঁ, লৈ আহিছোঁ, এতিয়ালৈকে খোৱা নাই। সেইকাৰণে কৈছোঁ আপোনালোকক যে নানিব পৰাপক্ষত। আনিলে আপোনালোকে ফাইন ভৰিব লাগিব। আহি একেবাৰে শেষৰ মৈদামটো পালোহি। আৰু আপোনালোকে চাব পাৰে এইডোখৰ পৰা আৰু মৈদাম নাই, এইটোৱে লাষ্ট। আৰু ওপৰলৈ আছে, এইটোৱে লাষ্ট। আৰু বহুত ডোখৰ আহিলোঁ। এতিয়া ভাবিছোঁ অকণমান বহি মেলি তাৰ পাছতহে আৰু যাম। বহুত ভাগৰ লাগিলে, যিহেতু ইমান দূৰ খোজকাঢ়িলোঁ আৰু বহুত দিনৰ মূৰত এনেকৈ খোজকাঢ়িব লগা হৈছে। এতিয়া অলপ বহিম আৰু যাম, যিহেতু ৰুমতো আমি খানা আয়োজন কৰিছোঁ, সেইটো কাৰণে সোনকালতে যাব লাগিব। আৰু আমি অহাৰো 2টামান বজাতে আমি ওলাই আহিছোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ অলপ বহিম আৰু যামগৈ। আৰু এইফালে কমলা আৰু কৈছিলোঁ যে কমলা আৰু বগৰী আনিছিলোঁ বুলি, এতিয়া খাই এদাই হোৱাৰ পিছত মনত পৰিছে।
এতিয়া মৈদামৰ পৰা আমি ওলাই দিছোঁ যিহেতু সন্ধিয়াও অকণমান হৈছে আৰু হোটেলত গৈ কিবা এটা খাম আৰু মাছ মাংস যিহেতু আজি খাব নোৱাৰোঁ আজি সোমবাৰ চাহটো নিৰামিষ হয় সেইটো কাৰণে কিবা এটা খাম আৰু খাই মেলি এতিয়া যামগৈ আৰু এইফালে আহোঁতে দেখি আহিছিলোঁ সৰু সৰু মেলা মানে টাইপৰ বহিছে আৰু এখন দুখন এইফালে ফুচকা খাই মেলি আমি এতিয়া মেলা চামগৈ মেলা মানে দুখন এখন দিছে আৰু কি ভাগে যদি মেলা চাম বুলি ভাবিছে তেনেহ'লে 5, 6, 7 তাৰিখে আপোনালোকে যাব পাৰে ধুনীয়া ধুনীয়া একদম মানে বস্তু ওলাব এইফালে আমাৰ চাহ খোৱা প্ৰস্তুতি আৰম্ভ হৈছে যিহেতু পকৰি বনাম বুলি কৈছিলোঁ সেইটো কাৰণে পিঁয়াজ চিয়াজ কাটিম এতিয়া আৰু এইফালে বায়ে জুইকা ধৰিছে আমি বাহিৰতে বনাইছোঁ বাৰু খানা বুলি ক'লে ভিতৰত খালে ভাল নালাগে বাহিৰতে এনেকৈ আছিলে মানে চালি এখন টাইপৰ তাতে আমি খাবলৈ লৈছোঁ গোটেইখিনিয়ে আৰু বাকী ৰুমৰ বেছি ছোৱালী নাই আমি 4জনী আছিলোঁ আৰু বৌহঁতৰ লগতে খাইছোঁ আমি এতিয়া কফি খাব লৈছোঁ না ইফালে মই বনাইছোঁ পকৰি এই বনোৱা নাই এই মাজত ধৰি বনাইছেহি স্পেচিয়েল ডিশ হা মিঠাইয়া এইটো আনিলোঁ ৱাও আটটা পাৰিব বেছি নালাগে নহয় ফটো মাৰিবলৈ দি পোষ্ট দিছে চাহ ফটো নাই তাকে দিবলৈ এতিয়া আমি খাবলৈ লৈছোঁ কফি এইফালে পকৰা আৰু লালমোহন কি বুলি কয় জামুল কি জামুল আপোনালোকক নিউ ইয়েৰ বুলি গোলাপ জামুন খুৱাইছোঁ ন ভাল খোৱাৰ পিছত মই নোলাবি মই আগে ওলাম আমাৰ খানা আৰম্ভ হৈছে প্ৰস্তুতি হ'ব চাগে সৰু এটা Rosie, what happened? Hey, to mobile le. Ebale mas. Hol. Efale phuk nalia phuai ase. Guri aise kele oi mane ei koi pe mati humai le. हो गया हमारा खाना खुआई दिया এতিয়া খাব লাগে ন খাব লাগে আমাৰ খানা খাবলৈ হৈ গ'ল মানে ঐ সালা বনাও মানে ওয়াও এবেলে মা ভাত ধরে গে আমি এখানে সালাড এবেলে গো রানহরি हमारा डिश रेडी हो गया लुकिंग यार सलाद लूसी आगे मांस टेस्ट कम बोला मक्सा मजा মাংসটো মজা আছে মাছ খাইছো ভিডিও ভাল লাগিছে ভাত চাত খাই মেলি আহি গ'লো আৰু এতিয়া 10টা বাজিলে এতিয়া শুম বুলি ভাবিছোঁ যিহেতু কাইলৈ আকৌ মোৰ ডিউটি আছে তো ভিডিওটো ইমানেই আছে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেল যদি কিবা নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব তো বাই বাই